ইয়াত চাব পাৰে লাংবুকু ৱাটাৰফল ইয়াৰ পৰাই পানী পৰি থাকে আৰু এতিয়া ছামাৰ ছিজন অহাৰ কাৰণে পানীখিনি অলপ কম আছে আমি ওপৰখিনি যাই পেলাই আৰু চাম কি পৰিস্থিতি আছে ওপৰত আমাৰ লগত লাংবুকু যেটো আমাৰ কাৰ্বি আংলঙত আছে এয়া কাৰ্বি আংলং অসম আমাৰ অসমতে আছে যদি আপোনালোকে কেতিয়াবা যদি আহে মানে কি আপোনালোকে বহুত লোকে আহিছে চাগে আপোনালোকে ইউটিউবত বা বেলেগ বেলেগ ইউটিউবাৰ্ছে বা বেলেগ বেলেগ মানুহে আপোনালোকক ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে যে লাংবুকু ক'ত আছে কেনেকুৱা চাবলৈ কিন্তু ময়ো আগত বহুত ভিডিঅ' বনাইছিলোঁ তথাপিও আজি আহিছোঁ মানে চাবলৈ কাৰণ বহুত দিনৰ মূৰত কিয় আহিছোঁ কাৰণ আজিকালি গৰম দিন তো গৰম দিনত বিশেষকৈ কি হয় অলপমান গৈ আলোচনা বিশেষকৈ কি হয় আমি গৰম দিনত ঘৰত থাকিব নোৱাৰোঁ কাৰণ বহুত গৰম আজিকালি তো সেইকাৰণে আমি এইবোৰ জেগা মনত পৰে যিবিলাক আমি লাংবুকু হওক বা চিলনীয়ে হওক বা বেলেগ বেলেগ যিবিলাকত মানে পানী থাকে য'ত আমি গোটেই দিনটো অলপ এনজয় কৰিব পাৰোঁ অলপ ঠাণ্ডা জেগা তো এইবোৰ জেগাবিলাক আমাৰ মনত পৰে তো সেইকাৰণে আজিৰ দিনটো মই মানে কি লাংবুকুৰ মনত পৰিলোঁ সেইকাৰণে বহুত দিনৰ মূৰত আজি লাংবুকুত আহিছোঁ একেবাৰে কি বুলি ক'ম মানে বহুত বঢ়িয়া তো আপোনালোকে যদি কেতিয়াবা আহিব পাৰে চাব একেবাৰে বহুত মানে ধুনীয়া দৃশ্য ইয়াত দেখি পাইছে তো সেইকাৰণে যদি আপোনালোকে কেতিয়াবা ইচ্ছা কৰে তেতিয়াহ'লে আহক আজিকালি গৰম দিনৰ দিন তো আপোনালোকে ইয়াত আহি অকণমান এনজয় কৰিব পাৰে তাৰপিছত গোটেই দিনটো আপোনালোকে ইয়াত পিকনিক হিচাপে আপোনালোকে পিকনিক খাব পাৰে তো তেনেকুৱা জেগা ইয়াত বুলি ক'লে আজিকালি এপ্ৰিল মাহৰ গছৰ নতুন নতুন পাত নতুন নতুন ফুল এইবোৰ ফুলে এক্সাম্পল মই দেখাম আপোনালোকক এতিয়া এপ্ৰিল মাহত আপোনালোকে জানে ফুল ফুলে গছৰ পাত যিবিলাক যে সৰি গৈছিলে এইবোৰ পাতবিলাক ওলায় যেনিবা ধৰক এইয়া মোৰ পিছফালে চাব তো আগত এইবিলাক গছৰ পাত নাছিলে এইবিলাক গছৰ পাতখিনি চব পৰি গৈছিলে কিন্তু এতিয়া চাব পূৰা গ্ৰীণ লগত এইবিলাক যে ফুল আছে নতুন নতুনকৈ ফুল ফুলিছে তো সব জেগাত মানে এতিয়া চাবলৈ ভাল এপ্ৰিল মে মাৰ্চৰ শেষত তাৰপিছতে এপ্ৰিল মে এইবিলাকত মানে পূৰা ফুল তাৰপিছত গছৰ পাত এইবিলাক ধুনীয়াকৈ নতুন মানে নিউ ফুলবিলাক পাতবিলাক ফুলে তো সেইকাৰণে চাবলৈ বহুত ভাল তো আজি আহি বহুত ভাল লাগিল ইমান দিনৰ মূৰত আজি আহিছোঁ লাংবুকু কাৰণ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ডিচেম্বৰৰ লাষ্টৰ পৰা যেনিবা জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে পূৰা গছৰ পাতখিনি পৰি গ'ল ঘাঁহ ইয়াত বহুত আছিলে আপোনালোকে জানে এতিয়া ঘাঁহবোৰ নাইকিয়া হৈছিলে কিন্তু এতিয়া লাহে লাহে ইয়াত ঘাঁহবোৰ ওলাই আহিছে তো সেইকাৰণে এতিয়া চাবলৈ বহুত ভাল আপোনালোকে আহক এতিয়া গৰমৰ দিন আপোনালোকে ইয়াত অলপমান গোটেই দিনটো থাকিব পাৰিব চাওক ইয়াত যেতিয়া আপোনালোকে আগত আহিছিলে বহুত ইয়াত ঘাঁহ আছিলে বহুত ঘাঁহ আছিলে কিন্তু গুচি গৈছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাহত কিন্তু এতিয়া লাহে লাহে ইয়াত ঘাঁহবোৰ ধুনীয়াকৈ ওলাই আহিছে তাৰমানে এতিয়া বৰষুণ আহিলে পাতবোৰ পৰিছে আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ লেকিন উঠিম কেনেকৈ আৰে কলিজা ইয়াৰ পৰা উঠিব নোৱাৰিলোঁ নহয় ইয়াৰ পৰা কেনেকৈ উঠিম বলক এতিয়া আমি তলত গা ধুব যাম আপোনালোকে চাব একদম পানীটো বহুত ধুনীয়া গাটো ধুমচোন আপোনালোকে চাইলে বহুত ভাল লাগিব আপোনালোকে চাব দেই আপোনালোকে বলক যাওঁ বলক চপ্পল পিছল হৈছিলে মোৰ তোলা ৰেঞ্চা নিলে যাওঁ লাহত নে এইটো নামিবলৈ বৰ ৰিস্কি হৈছে দেই ৰিস্কি হৈছে দেই এয়া লাহে লাহেকৈ যাব বহুত বুকিং আছোঁ ইয়াতে কেতিয়াবা এতিয়া পৰি যাম চব উৰিছি টাইম আছে তো
चलो 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 Ibu kalian masih paksa kalian ibu so ইয়াত এটা কথা ক'বলৈ মন হৈছে যে এইবোৰ চিৰি যে আছে ইয়াত যিসকলে মেইনটেনেঞ্চ কৰিছে তেখেতসকলে অকণমান ভালকৈ যদি বনাই দিয়ে তেতিয়াহ'লে ভাল কাৰণ ইয়াত বৰ মানে ৰিস্কি যেনেকৈ ফুৰিছে মানে না তাত ধৰিবলৈ জেগা আছে না হেৰি আছে যদি পৰিলে ডাইৰেক্ট তলত সেইকাৰণে অলপমান ব্যৱস্থাটো কৰি দিলে ভাল যিসকলে ইয়াত মেইনটেনেঞ্চত আছে তেখেতসকলে যদি ভালকৈ বনাই দিয়ে তেতিয়াহ'লে সকলো কাৰণে সুবিধা হ'ব নহ'লে বহুত ৰিস্কি কিছুমান জেগাত এতিয়াও ৰিস্কি আছে আৰু যিবিলাক এইবিলাক এতিয়া দলং আছে এই দলংবিলাক কি হৈছে মানে চিৰিকেইটাত মানে বেয়া হৈ গ'ল পুৰণা হৈ গ'ল তো এইবিলাক দলঙৰ কাৰণে যিটো লাংবুকুৰ যিবিলাক অথৰিটি আছে যিসকলে চায় তেখেতসকলে অলপ ভালকৈ বনাই দিলে ভাল হ'লে হয় কাৰণ কিছুমান জেগাত বহুত ৰিস্কি তাত ওপৰত আছে বহুত মানে যেনে তেনে আছে ভাঙি তাৰপিছত তলত আহিলে তাতেও আছে তাৰপিছত এইবিলাক যে আছে অলপমান মানে পুৰণা হৈ গ'ল হয় পুৰণা হৈ গ'ল এইটো চাব আপোনালোকে এনেকুৱা হয় তো ইয়াৰ কাৰণে আপোনালোকে যদি অলপমান ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে সকলো কাৰণে সুবিধা হ'ব আৰু এইটো বাইচান্স কৰি দিয়ালৈকে বৰ ৰিস্কি আছে তো সেইকাৰণে চাব একদম কেনেকৈ নামিম বাবা সেইকাৰণে ধৰা ব্যৱস্থা বা নামাৰ ব্যৱস্থা যদি আপোনালোকে কৰি দিয়ে তেতিয়াহ'লে এইটো বহুত ভাল হ'লে হয় নহ'লে এইটো একদম কেতিয়াবা যদি কৰি দিয়ালৈকে বৰ ৰিস্কি হ'ব আৰু যিবিলাক চিৰি আছে কিছুমান চিৰিত মানে বেয়া হোৱা জেগাটো চাই পেলাই আপোনালোকে যদি ৰিপেয়াৰিং কৰে তেতিয়াহ'লে এইটো বহুত ভাল হ'ব কাৰণ চব চিৰিটো ভাল নহয় কিছুমানতো পুৰণা হৈ গ'ল কিছুমানতো গজাল ওলাই গ'ল তো এইবিলাক আপোনালোকে চাই চিতি অলপমান মানে মেইনটেইন কৰিলেতো বহুত ভাল হ'লে হয় তেতিয়া মানে যিসকলে আহিছে তেখেতসকলে কোনো মানে অসুবিধা নহ'লে হয় তো সেয়ে এটা অনুৰোধ থাকিল যিসকলে লাংবুকুৰ মানে কমিটি আছে ইয়াত মানে যিসকলে চায় যিটো লাংবুকুৰ এইটো ৱাটাৰফলটো যিসকলে চায় পিকনিক স্পটটো চায় তেখেতসকলক মই এটাই অনুৰোধ যে ভালদৰে আপোনালোকে যদি চিৰি বা ভালদৰে অলপ মেইনটেনেঞ্চটো কৰি দিলে ভাল হ'লে হয় কাৰণ এইবোৰ চিৰিবিলাক পুৰণা হৈ গ'ল চাব ইয়াত মই কিয় কৈছোঁ কাৰণ আপোনালোকে যেতিয়া লাংবুকু আহিব আপোনালোকে নিজে দেখিব যে এইবোৰ চিৰি চাব ইয়াৰে কিমান ৰিস্কি এইবোৰ চাব এইবোৰ কিমান ৰিস্কি হৈ আছে তাৰ ভাঙা হৈ আছে ওপৰতো বহুতো তেনেকৈ ভাঙা আছে তো সেইকাৰণে আপোনালোকে বনাই দিলে বহুত ভাল তো এতিয়া আমি গা ধুম যি নহওক তো যেনে তেনে তাৰ পৰা ওলাই আহিলোঁ তাৰপিছত এতিয়া আকৌ ইয়াৰ পৰা তলত নামিব আছেই তো ইয়াৰ চিৰিও ইমান ভাল নহয় চাব ইয়াৰ চিৰিও ইমান ভাল নহয় তো ভাঙি গৈছে এইবিলাক চিৰিয়ে নাই এইটো চাওক চব ভাঙি গ'ল তো সেইকাৰণে এইবিলাকত এই চাব পূৰা তেৰা হৈ যায় সেইকাৰণে চিৰিবিলাক অকণমান যদি বনায় তেতিয়াহ'লে ভাল হ'ব বুলি মোৰ ফালৰ পৰা অলপ অনুৰোধ থাকিল যিসকলে ইয়াৰ মেইনটেনেঞ্চত আছে